Bartari. Oi, pulis apa Bartari? Oi, Bartari, metang apa pulis tu? Oi, bang Rizina. Oi, abri. পশ্চিম কাৰ্বি আংলং খেৰণিত যি হিংসাত্মক পৰিস্থিতি ইয়াৰ দায়ী কোন আৰু এই হিংসাত্মক পৰিস্থিতি বা যি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আচলতে এয়া সাম্প্ৰদায়িক বিবাদ নেকি সেই সবিশেষ জানিবৰ বাবে আচলতে আজি এই বিশেষ অনুষ্ঠান আয়োজন কৰিছো আৰু এইখিনিতে মই উল্লেখ কৰিছো কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ বাগৃহত অগ্নি সংযোগ কৰা এই কাৰ্যক গৰিহণা দিছো আৰু সমূহ কাৰ্বি আংলং ৰাইজক শান্তি বৰ্তাই ৰাখিবৰ বাবে সকলোকে অনুৰোধ জনাইছো আৰু এইখিনিতে আকৌ ক'ব লাগিব যে যিসকলে দোকান পোহৰা আৰু গাড়ী জ্বলাই আচলতে প্ৰতিবাদ কৰিছে এনে ধৰণৰ হিংসাত্মক পথেৰে প্ৰতিবাদ নকৰিবৰ বাবেও বা ইয়াৰ শান্তিৰ পৰিৱেশ বিনষ্ট নকৰিবৰ বাবেও প্ৰতিবাদকাৰীসকলক বিশেষভাৱে এই অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনাইছো হয় নমস্কাৰ মই চন্দ্ৰ সিং ৰংপি সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছো আজি এই অনুষ্ঠানৰ জৰিয়তে আচলতে পশ্চিম কাৰ্বি আংলঙৰ যি হিংসাত্মক পৰিস্থিতি পিজিআৰ ভিজিআৰ ইভেকশ্যনৰ বাবে যি যোৱা 7 ডিচেম্বৰ তাৰিখৰ পৰা যি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অমৰণ অনশন আচলতে এই প্ৰতিবাদী কাৰ্যসূচী পিছলৈ বেলেগ এটা পৰিস্থিতিলৈ ৰূপান্তৰ হৈছে আৰু সেই সবিশেষ মই জানিবৰ বাবে আচলতে অতিথি মোৰ সৈতে আছে আজি আমাৰ মাজত উপস্থিত আছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্যৰ উপদেষ্টা অৰ্থাৎ বিশিষ্ট বুদ্ধিজীৱী হৰসিং তেৰণ আৰু যুৱ নেতা আংটং ইণ্টিকাথাৰ ডাঙৰীয়াৰ লগতে সন্তোষ চৌহান কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক আমাৰ মাজত উপস্থিত আছে হয় প্ৰদীপ চৌহান পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি আমাৰ মাজত উপস্থিত আছে এই সবিশেষ আচলতে বৰ্তমান শান্তি বৰ্তাই ৰাখিবৰ বাবে আৰু তেওঁলোকৰ দাবীসমূহ কি এখেতসকলে কি কয় এই সম্পৰ্কে সবিশেষ জানিবৰ বাবে এখেতসকলৰ পৰা আমি আচলতে এই গোটেই বিষয়বস্তুটো জানিবলৈ মই যত্ন কৰিম বুদ্ধিজীৱী হৰসিং তেৰণ ডাঙৰীয়াক মই পোনে মই প্ৰশ্ন কৰিব বিচাৰিছো প্ৰথমতে এই যিটো পিজিআৰ ভিজিআৰ লৈ যি প্ৰতিবাদ কৰা হৈছে এই প্ৰতিবাদৰ ওপৰত আপোনাৰ কি মন্তব্য হ'ব প্ৰথমতে আজি হাহাকাৰ এটা পৰিস্থিতি হৈছে দুজনকৈ নিহত হৈছে আৰু বহু কেইগৰাকী আহত হৈছে কি ক'ব আপুনি যিটো প্ৰতিবাদ চলি আহিছিল এই প্ৰতিবাদটো ডেমক্ৰেটিক বুলি ক'ব আৰু যুক্তিসংগত পিজিআৰ ভিজিআৰৰ পৰা যাত যিটো সেটেলমেণ্ট থাকে এনক্ৰোচাৰ থাকে সেইসকলক উচ্ছেদ কৰাৰ কাৰণে এইটো সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে সেই ষ্টেণ্ডিং অৰ্ডাৰ অনুসৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে নটিচ এখন জাৰি কৰিছিল যোৱা বছৰ 24 তাৰপিছত কণ্টিনিউ এইটো চলি আছিল ধৰ্ণা প্ৰদৰ্শন এইবিলাক চলি আছিল এইটো উচ্ছেদৰ কাৰণে কিন্তু কি কাৰণত কৰা হোৱা নাছিল সেইটোতো আলোচনা কৰিব লাগিব আৰু চৰকাৰে আলোচনালৈ মাতিছে বা ষ্টেট গভৰ্ণমেণ্টে আলোচনাৰ কাৰণে মাতিছে গতিকে তাতে সব কথা ডিছকাছ কৰা হ'ব পুংখানুপুংখভাৱে কিন্তু যোৱা 6 তাৰিখৰ পৰা যিটো অনিৰ্দিষ্ট কালৰ কাৰণে যি হাংগাৰ ষ্ট্ৰাইক চলি আহিছে এই চলি অহাৰ শেষৰ ফালে যিটো ঘটনা ঘটিছে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক ইটছ আনফৰ্চুনেট আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো চিএমৰ আৰ্টুকেকাঙৰ যিটো বাসগৃহ এইটো অগ্নিসংযোগ কৰাটো অকল দুৰ্ভাগ্যজনকেই নহয় এইটোতো নিন্দনীয় হয় নিন্দনীয় এইটো কাৰণে যে এনেধৰণৰ যিটো ৰিয়েকশ্যনাৰী যিবিলাক এক্টিভিটিছ সেইটো একেবাৰে আমাৰ চলিউশ্যনটো নানে গতিকে এইটো হ'ব নালাগিছিল কিন্তু হৈ গ'ল এইটো কিয় হৈ গ'ল কেনেকৈ হৈ গ'ল এইটো বহুত কথা এইটো এটা সময়ত ওলাব গতিকে এই যিটো দাবী
উচ্ছেদৰ যিটো দাবী, যিসকলে উচ্ছেদৰ দাবীটো উত্থাপন কৰি আহিছে, এইটো শান্তিপূৰ্ণই আছিল, তাৰপিছত ডেম'ক্ৰেটিক আছিল, তাৰপিছত যুক্তি লিগেলো আছিল, আৰু এইটো কোনো বিশেষ সম্প্ৰদায় বা ধৰ্মৰ বা ভাষা ভাষীৰ বিৰুদ্ধে নহয়। আৰু তেনেকে ক'বলৈ গ'লে এইটো কাৰ্বি অনাকাৰ্বি, কাৰ্বি বিহাৰী বা হিন্দী ভাষী এনেধৰণৰ এইটো সংঘাত নহয়। আৰু এনেকুৱা কাৰ্বি অনাকাৰ্বি বুলি ক'লেতো সমগ্ৰ কাৰ্বি আংলঙত এইটো 55-60% অনাকাৰ্বিয়ে আছে। গতিকে এইটো যিবিলাকে প্ৰেছৰ মিডিয়াৰ জৰিয়তে হওক, মিডিয়া হাউচে হওক বা আন ছ'চিয়েল যিটো ছ'চিয়েল মিডিয়াতে হওক, যিবিলাকে এইবোৰ মিছা প্ৰচাৰ কৰি আছে কাৰ্বি আৰু অনাকাৰ্বিৰ সংঘাত, সেইটো নিন্দনীয়, আৰু এইটো মই নিন্দা কৰিছোঁ। আৰু মিডিয়া হাউচকো যিমান জাৰ্নেলিষ্ট আছে মই অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ যিটো প্ৰভকেটিভ ষ্টেটমেণ্ট নিউজ তাতে নকৰে। কিন্তু এই যিটো দাবী, উচ্ছেদৰ যিটো দাবী, সেই উচ্ছেদৰ দাবীটো কোনো বিশেষ ধৰ্ম, কোনো বিশেষ সম্প্ৰদায় বা কোনো বিশেষ ভাষা ভাষীৰ বিৰুদ্ধে নহয়। যিসকলে এই এৰিয়াত আছিল, সেই এৰিয়াত থকাবিলাক যদি শান্তিপূৰ্ণভাৱে এৰি দিয়ে তেতিয়া আৰু এইটো হ'ব নোৱাৰে। আৰু যদি কোনো অনাকাৰ্বিৰ বিষয় হ'লেতো বহুত আছে। এতিয়া হিন্দী ভাষীৰ কথা ক'বলৈ গ'লে বকলিয়াত আছে, ইয়াত জেংখাটো আছে, তাৰপিছত বৰলাংফেৰতো আছে, কিন্তু সেইবোৰতো একো হোৱা নাই। খালি আমাৰ দাবীটো হ'ল এইটো। গতিকে এইটো মই কাৰ্বি আংলঙৰ সমূহ ৰাইজক, all sections of the people of Karbi Anglong, appeal all sections of the people of Karbi Anglong to maintain peace and to maintain communal harmony. শান্তিটো আমি বজাই ৰাখিব লাগিব। আমাৰ মাজত যিটো ৰিলেশ্যনশ্বিপ ইমান দিনে যেনেধৰণে আমি বসবাস কৰি আছোঁ, ঠিক তেনেধৰণে আমি আগবাঢ়ি যাব লাগিব। আৰু যাতে এই যিবিলাক ঘটনা হৈ গ'ল, সেইটো আমি সেইখিনিতে ষ্টপ কৰিব পাৰিব লাগিব। তাৰ কাৰণে সকলো শ্ৰেণীৰ মানুহে ইয়াতে পজিটিভলি এইটো নিজৰ যিটো কৰ্তব্য কৰিবলগীয়া সেইখিনি কৰিলে ভাল হয়। কিন্তু মই আকৌ এবাৰ কৈছোঁ, যিটো দাবী উচ্ছেদৰ দাবী, সেই উচ্ছেদৰ দাবীটো কোনো বিশেষ সম্প্ৰদায় বা কোনো বিশেষ ধৰ্মৰ, কোনো বিশেষ ভাষা ভাষী লোকৰ বিৰুদ্ধে নহয়। আৰু এই উচ্ছেদটো যিটো ঘটনা ঘটি গ'ল, তাততো বহু ধৰণে ক'ব, কিন্তু মই সিমান দূৰলৈ মই যাব নিবিচাৰোঁ। এতিয়াতো তাৰ মাজতে অলপ দেৰিকৈ হ'লেও কাউন্সিলে আলোচনাত বহিবলৈ ৰাজি হৈছিল, মান্তি হৈছিল, লিখিত এটা চিঠিও দিয়া হৈছিল। তাৰপিছত এতিয়া শেষততো অসম গভৰ্ণমেণ্টেও আলোচনা কৰিবলৈ বিচাৰিছে, ট্ৰিপাৰ্টাইট ডিছকাশ্যন হ'ব। আৰু মোৰ আশা এই ট্ৰিপাৰ্টাইট যিটো ডিছকাশ্যন হ'ব, তাতে ভাল এটা ৰাস্তা ওলাব, শান্তিপূৰ্ণভাৱে এইটো প্ৰব্লেমটো ৰিজল্ভ হ'ব বুলি মই ভাবোঁ। আৰু এই ৰিজল্ভ হোৱাৰ কাৰণে অল ছেকশ্যন অফ দি পিপল অফ কাৰ্বি আংলং শুড ফাৰ্ষ্ট অফ অল মেইনটেইন পিচ এণ্ড কমিউনেল হাৰমনি। হয়, ধন্যবাদ জনাইছোঁ তেৰণ ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই এতিয়া যুৱনেতা আন্তংধি কাঠাৰ ডাঙৰীয়াক মই এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিটো আপোনালোকৰ দাবীৰে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে এনেকে হাজাৰ হাজাৰ লোকসকলে ওলাই আহিছে, আচলতে এওঁলোকক আপোনালোকে মাতি অনা হৈছে নেকি? আৰু এওঁলোকে এতিয়া তেওঁলোকৰ যিটো প্ৰতিবাদ, তেওঁলোকে দোকান পোহাৰ জ্বলাই দিয়া হৈছে, তাৰপিছত গাড়ী মটৰ জ্বলাই দিছে, আৰু তেওঁলোকে পিজাৰ থকা যিসকল যিকেইটা ঘৰ আছে বা দোকান পোহাৰ আছে, তেওঁলোকে জ্বলাই দিব বিচাৰিছে। আচলতে তেওঁলোকে এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, মই এইটোৱে ক'ম, যিটো প্ৰটেষ্ট চলি আছে, হয়, এইটো দুটা ভাগ আছে বুলি মই ক'ম। এটা ভাগ হৈছে আপোনাৰ ডেম'ক্ৰেটিক এণ্ড পিচফুল ৱে। এইটো হৈছে আপোনাৰ ফেলাংপি পাটৰগাঁৱত। সেইটোত প্ৰায় 16 দিন তাতে পিচফুলি চলি আছে ষ্ট্ৰাইক। কিন্তু যিটো কপলি দলঙৰ ওচৰত যিটো প্ৰটেষ্ট চলিছে, সেইটো মব বুলি ক'ব লাগিব। তাত কোনো মালিক নাই,
তাত কোনো লিডাৰ নাই আৰু এওঁলোকে নিজেই কৈছে আমাক লিডাৰ নালাগে আমাক লিডাৰশ্বিপ নালাগে বুলি কৈছে ৰিজেক্ট কৰিছে তেওঁলোকে যি ইচ্ছা কৰে সেইটোৱে কৰিছে গতিকে মই সেইটোৱে ক'ব লাগিব সেইটো অৰ্গানাইজ প্ৰটেষ্ট বুলি এইটো ক'ব নোৱাৰি সেইটো মব বুলিহে ক'ব লাগিব কিন্তু মই আৰু এটা কথা ক'ম সেই ভায়োলেন্সটো ক'ৰ পৰা এইটো ইগনাইট হৈছে কোনে প্ৰভোকেশ্যন কোনে দিছে সেইটো ক'ব লাগিব কাৰণ ডে 1 পৰা ডে 15 লৈকে শান্তিপূৰ্ণভাৱে ষ্ট্ৰাইকটো চলি আছে আৰু কাউন্সিল তৰফৰ পৰা কাগজ এটা দিছে যে 22 তাৰিখে 4:04 PM ডিফুত আলোচনা হ'ব সেইটো কাগজটো গ্ৰহণ কৰিছে একচেপ্ট কৰিছে প্ৰতিবাদকাৰীয়ে বা হাংগাৰ ষ্ট্ৰাইকত যিবিলাকে কৰিছে সেইটো গ্ৰহণ কৰিছে তাৰপিছত মই নিজেও কৈছো আমি 22 তাৰিখে 4 বজাত আমি কি আলোচনা কৰিম কি ডিমাণ্ড আমি ৰাখিম সেইটো স্পষ্টকৈ আমি এইটো লিখিতভাৱে আমি দিব লাগে বুলি আমি আলোচনা কৰিছো এই আলোচনা কৰাৰ পিছত আমি তাতে জেগাতে আমি হৈছো তাতে টোপনি মাৰিছো কিন্তু আচৰিত একদম 3টা বাজি আৰক্ষী আহিছে কমচে কম 30-40 জনমান আহিছে গোটেইখিনি লাইটটো অফ কৰি হাতিয়াৰ লৈ আহিছে গুলি নাই কিন্তু বন্দুক এনেকে মাৰিছে ভয় খুৱাইছে চবকে চুচুৰাই নিছে একদম টেৰৰিষ্ট দৰে তেনেকুৱা আমাক ব্যৱহাৰ কৰিছে গাড়ীত ভৰাই থানাত লৈ গ'ল আৰু ছোৱালী মানুহ 3জন আছে তাতে এখেতকো লৈ গ'ল গতিকে এই নিউজটো পাওঁতে মানুহবিলাকে এটা খং উঠিছে এই খং উঠাৰ কাৰণে পুলিচ ষ্টেচনত বেলেগ কাৰ্বি আংলং বেলেগ ঠাইৰ পৰা আহিছে তাতে গোট খাইছে জমা হৈছে জমা হোৱাৰ পিছত আকৌ চবে এতিয়া ইণ্টাৰনেট আছে ছ'চিয়েল মিডিয়া আছে এই যোগেদি চবে নিজৰ যিটো দুখ সেইটো প্ৰকাশ কৰিছে নিজৰ যিটো খং আছে সেইটো প্ৰকাশ কৰিছে আৰু ইষ্ট কাৰ্বি আংলঙৰ পৰা আহিছে গোটেইখিনি তাতে জমা হৈ গ'ল কিন্তু পুলিচে যেতিয়া আমাক এৰিছে আমি বাহিৰলৈ আহিছো তাৰপিছত আমি বুজাবলৈ চেষ্টা কৰিছো যে আমাক এৰি দিয়া হৈছে আৰু যিবিলাক ষ্ট্ৰাইকত ফুল টাইম পাৰ্টিচিপেট যিবিলাক কৰিছে এখেতক গুৱাহাটী মেডিকেল কলেজত চিকিৎসাৰ কাৰণে লৈ গ'ল সেইটো কথা আমি বুজাবলৈ চেষ্টা কৰিছো কমচে কম 60-70% মানুহে বুজি পাইছে এই বুজি পোৱাৰ কাৰণে য'ত হাংগাৰ ষ্ট্ৰাইক পিছফুলি শান্তিপূৰ্ণ যিবিলাক য'ত চলি আছে তাতে আকৌ গোট খাইছে কিন্তু বাকী যিটো 20-30% তাতে ৰৈ আছে দলঙৰ ওচৰত তাতেহে আকৌ বেলেগ ঠাইৰ পৰা আকৌ মানুহ আহি আছে জমা হৈ আছে সেইকাৰণে তাতে চলি থাকিলে আৰু বুজাবলৈ চেষ্টা কৰিছো কিন্তু নোৱাৰিলে সেইটোৱে কথা দুটা ভাগ কেনেকৈ হৈছে বা এই ভায়োলেন্সটো ক'ৰ পৰা ইগনাইট হৈছে কোনে প্ৰভোক কৰিছে সেইটোহে আচল কথা মানে মই এইটোৱে ক'ম যে ল' এণ্ড অৰ্ডাৰ অথৰিটি হেজ ফেইলড টু কণ্ট্ৰল দ্য চিটুৱেশ্যন আৰু এখেতেহে প্ৰভোক কৰিছে বুলি মই এইটোৱে ক'ব লাগিব আৰু যে প্ৰভোক কৰিছে কিন্তু চিটুৱেশ্যন বেয়া হোৱাৰ পিছত এখেতে কণ্ট্ৰল কৰিব নোৱাৰিলে বুলি মই ক'ব লাগিব আৰু প্ৰটেষ্টাৰ্ছ দুটা ভাগ আছে পিচফুল প্ৰটেষ্টাৰ্ছ আৰু এটা হৈছে আপোনাৰ মব এইটো কোনো মালিক নাই এইটো কোনো তাত লিডাৰ নাই বুলি সেইটোৱে মই কওঁ আৰু এইখিনিতে আপোনাক সুধিব বিচাৰিছো যে সামাজিক মাধ্যমত প্ৰচাৰ চলি থকা হৈছে যে কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত বিবাদ বুলি মানে প্ৰচাৰ চলাই থকা হৈছে এইটো আপোনালোকৰ আজি প্ৰতিবাদটো নিৰ্দিষ্ট সম্প্ৰদায়ক লৈ আপোনালোকে এই প্ৰতিবাদটো কৰা হৈছিল নেকি কি ক'ব আপুনি নাই ধাৰণাত যিবিলাকে বহিছে এখেতৰ যদি ষ্টেটমেণ্ট আমি যদি টোটেলি যদি আমি চাওঁ তাত আৰু কোনো কাৰ্বি অনা কাৰ্বি বা কাৰ্বি বিহাৰী তেনেকুৱা ষ্টেটমেণ্ট আমি দেখা নাই দিছ ইজ বিটুইন দ্য প্ৰটেষ্টাৰ্ছ এণ্ড দ্য গভৰ্ণমেণ্ট তাৰমানে গভৰ্ণমেণ্ট আৰু এই প্ৰতিবাদকাৰীৰ মাজৰ কথা এই কোনো জাতিৰ বা কোনো ভাষা ভাষী তেনেকুৱা কথা একোৱে নাই এই তেনেকুৱা ধৰণৰ যিবিলাক বাতৰি দিছে সেইটো মই ক'ব লাগিব
ষ্টেট নিউজ বা বেলেগ এনেকুৱা থাৰ্ড পাৰ্টিহে ইয়াত ইনভলভ আছে বুলি মই ক'ব লাগিব, যিবিলাকে ইয়াত কমিউনেল কালাৰ মানে দিবলৈ চেষ্টা কৰি আছে, যাতে যেন মানে কথাটো ইভিকশ্যনৰ কথাটো মানে আমি আঁতৰাব পাৰিম আৰু এই কমিউনেল ক্লেছটো আমি নম্বৰ 1ত আমি ৰাখিব পাৰিম। সেইটোকে তেনেকুৱা থাৰ্ড ফ'ৰ্চ বিলাকে এইটো চেষ্টা কৰি আছে। সেইটোৱে মই ক'ম। আৰু মই এইটোও ক'ব লাগিব, আমাৰ মাজত যিবিলাকে লিডাৰশ্বিপ যিবিলাক এইটো ছেকশ্যন আছে, সেই তেনেকুৱা ধৰণৰ মানুহ আগত আহি এইটো সোনকালে এইটো ষ্টেটমেণ্ট দিব লাগিব, নহ'লে আৰু চিটুৱেশ্যনটো আৰু বেয়া হৈ থাকিব। সেইকাৰণে আমিও ৰিকুৱেষ্ট কৰিছো যিবিলাকে লিডাৰশ্বিপ ছেকশ্যনত আছে, এইবিলাক মানুহ আহি এই কমিউনেল কালাৰটো আমি এইটো আঁতৰাব লাগিব, তেনেহ'লে কথাটো আৰু বেয়া হ'ব। সেই গতিকে আজিও আমি ক'ম, দিছ ইজ নট বিটুইন দ্য প্ৰটেষ্টাৰ্ছ এণ্ড আদাৰ কমিউনিটি, দিছ ইজ বিটুইন দ্য প্ৰটেষ্টাৰ্ছ এণ্ড দ্য গভৰ্ণমেণ্ট। কাৰণ আমি গভৰ্ণমেণ্টে এতিয়া ট্ৰাষ্ট ডিফিচিটত চলি আছে। কাৰণ আমি যোৱা বছৰ 2024ত যেতিয়া খেৰণি চাৰিআলিত বহিছিলো, সেই সময়তো চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে 20 তাৰিখে এই ইভিকশ্যন অৰ্ডাৰটো আমি দিম, তাৰপিছত আমি ইভিকশ্যনৰ কামটো আমি চলাম বুলি কৈছে। কিন্তু 2024ৰ পৰা আজি এই 25 শেষ হ'ব, কিন্তু তাত কোনো চিন দেখা নাই ইভিকশ্যনৰ। আৰু এখেতে কৈছে, চিএ নিজেই কৈছে যে কেছটো হাইকোৰ্টত চলি আছে, চাব জুডিচ বুলি কৈছে। কিন্তু আমিও জানো, লিখা পঢ়া মানুহ বহুত আছে আজিকালি, আৰু হাইকোৰ্টৰ যিবিলাক অৰ্ডাৰ সেইটো ইজিলি এভেইলেবল অন দ্য ইণ্টাৰনেট আমি চাব পাৰোঁ। গোটেইখিনি অৰ্ডাৰটো আমি চালো, সেই অৰ্ডাৰতো তেনেকুৱা ধৰণৰ হাইকোৰ্টে তেনেকুৱা কথা কোৱা নাই যে বিজিআৰ মাটিত যিমানে বহিছে সকলোকে মানে ইভিকশ্যন কৰিব নালাগে, তেনেকুৱা ধৰণৰ অৰ্ডাৰটো দিয়া নাই। হয়, ষ্টে অৰ্ডাৰ দিছে, কিন্তু ষ্টে অৰ্ডাৰ ইন ৰেচপেক্ট টু পেটিশ্যনাৰ্ছ, তাৰমানে যোন মানুহবিলাকে হাইকোৰ্টত পেটিশ্যন দিছে এখেতকহে বৰ্তমানৰ কাৰণে ফৰ টেম্পৰাৰী, যেতিয়ালৈকে কাউন্সিলে এই মাটিটো পিজিআৰ বুলি যেতিয়ালৈকে প্ৰুফ নকৰে, তেতিয়ালৈকে মানে ইভিকশ্যন অৰ্ডাৰটো মানে ইট উইল ৰিমেইন ছাছপেণ্ডেড। সেইটোহে স্পষ্টকৈ কৈছে, অনলি ইন ৰেচপেক্ট টু দ্য পেটিশ্যনাৰ্ছ। কিন্তু এতিয়া কাউন্সিলে মানে গোটেই কথাটো, এই অৰ্ডাৰটো, ইণ্টাৰিম অৰ্ডাৰটো জেনেৰেলাইজ কৰি দিছে। তো সেই কথাটো গ্ৰহণযোগ্য নহয়, আমি সেইটোৱে কম। ঠিক আছে, হাইকোৰ্টে যিটো অৰ্ডাৰ দিছে সেইটো আপোনালোকে এইটো মান ৰাখক, আপোনালোকে এইটো একচেপ্ট কৰক, কিন্তু বস্তুটো যেন মানে জেনেৰেলাইজ নকৰে। আপুনি ক'ব বিচাৰিছে যে চৰকাৰে মানে সাধাৰণ ৰাইজৰ চকুত ধূলি। হয়, সেইটোৱে ক'ব লাগিব। আৰু মই আপোনাৰ ওচৰলৈ আকৌ আহিম। ঠিক আছে। মই এইখিনিতে সন্তোষ চৌহান ডাঙৰীয়াক মই এইখিনিতে প্ৰশ্ন কৰিব বিচাৰিছো, যিহেতু নেকি ইতিমধ্যে আপুনি এখেতসকলৰ মন্তব্য শুনি পাইছে, বা আপুনি সামাজিক মাধ্যমতে হওক বা আপুনি দুটা চকুৰে হওক, গোটেই পৰিস্থিতিবোৰ আপুনিও লক্ষ্য কৰি আছে বা আপুনিও চাইছে। এতিয়া মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো যে যিসকল ইয়াত পিজিআৰ ভিজিআৰ যিটো লেণ্ড বা যিটো মাটিত মানে বৰ্তমান আছে, তাত হিন্দী ভাষী বুলি মই কৈছো, মই তেওঁলোকৰ সম্প্ৰদায়ৰ কথা মই উল্লেখ নকৰো। আমি আৰু যিসকল, মই এজন বুলি কোৱা নাই, গোটেই হিন্দী ভাষীৰ কথাও মই কোৱা নাই, যিকেইজন সামাজিক মাধ্যমত আমি দেখা পাইছো, এখেতসকলে হাতত জোং জাঠি লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিছিলে, তেওঁলোকে কৈছে যে কাৰ্বি মুৰ্দাবাদ, এনেধৰণৰ মানে শ্লোগানেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তেওঁলোকে কাৰ্বি আংলঙত থাকি কাৰ্বি মুৰ্দাবাদ বুলি কৈছে। উদাহৰণস্বৰূপে নিজে খোৱাৰ থালিত থুক মানে পেলোৱা নিচিনা এটা তেওঁলোকে কাৰ্য কৰিছে। এইটো কি ক'ব আপুনি এইটো সন্দৰ্ভত? हाय नमस्कार, मैं संतोष चौहान। ये जो पिछले 6 दिसंबर से जो हंगर स्ट्राइकर जो लोग बैठे थे, शांतिपूर्वक वो लोग अपना बैठकर अपने डिमांड को पूरा करने का प्रयास कर रहे थे, जो भी उनका डिमांड है। किंतु ये अंतिम समय में जो ये घटना हुआ, ये बहुत दुर्भाग्यपूर्वक हुआ। इस घटना को हम घोर निंदा करते हैं। साथ ही साथ इस घटना में जो भी अपना जान को आहुति दी है, मैं उसको भी श्रद्धांजलि ज्ञापन करता हूँ। इसके उपरांत हमारे कार्बी आंगलॉन्ग ऑटोनोमस काउंसिल के सीईएम डॉक्टर तुलीराम रोंहांग जी का जो उनके आवास को जला दिया गया,
उसको भी मैं घोर निंदा करता हूँ। और मैं सरकार से यही अपील करूँगा कि जो क्षतिपूरण हुआ है, ये क्षतिपूरण के लिए सरकार से अपील करूँगा कि उसको पूर्ण करने के लिए प्रयास किया जाए। और जो भी यहाँ पर जो घटना हुआ है और जो लोग इसको जातिगत हवा देने का कोशिश करता है, उसको भी मैं घोर निंदा करता हूँ। क्योंकि ये घटना एक कार्बी और हिंदी भाषी के बीच का घटना नहीं है। अगर कोई कार्बी मुर्दाबाद बोलता है तो ये दुर्भाग्यपूर्वक है। तो ये सारी घटनाओं को ध्यान में रखते हुए मैं यही कहूँगा कि हम लोग कार्बी आंगलंग में बहुत दिनों से बसवास करते आ रहे हैं और आगे भी रहेंगे। और हम लोग भाईचारा को बरकरार रखते हुए हम लोग सभी लोग मिलकर रहने का हर संभव प्रयास करेंगे। और समाज के हर लोगों से मैं यही अपील करूंगा कि शांति बनाए रखें और हमारे कार्बी आंगलंग को सही दिशा में ले जाने का हर संभव प्रयास करें। जो लोग हथियार लेके हिंदी भाषी लोग जय श्री राम स्लोगन दे रहे हैं और उसके ऊपर में कार्बी मुर्दाबाद बोल रहे हैं, उन भाइयों को आप क्या कहना चाहेंगे? नहीं, ये तो जो घटना हुआ है और जो डिमांड है, इसमें ये सब करना निराधार है। इसको भी मैं खंडित करता हूँ। ऐसा नहीं होना चाहिए। ये नहीं कि हिंदी भाषी लोग ही झंडा लेकर के चाहे लाठी लेकर के मुर्दाबाद करते हैं, ये नहीं करना चाहिए। और कार्बी भाई लोगों को भी ऐसा जो भी कुछ भी बोले हैं उसको भी, ताकि जो समाज में विशृंखल पैदा हो, ऐसा नहीं होना चाहिए। প্ৰদীপ চৌহান, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি হিন্দীত ক'ব বিচাৰিলেও যদি আপুনি ক'ব পাৰিব, একো নহয়। গোটেই সমগ্ৰ ঘটনাটো আপুনিও চাইছে। এতিয়া আমি কিছুমানে কৈ আছে ইয়াত থাৰ্ড পাৰ্টি জড়িত হৈ আছে, আৰু কিছুমানে কৈছে এতিয়া হিন্দী ভাষী বুলি, মই নিৰ্দিষ্ট জাতিক মই কোৱা নাই, এতিয়াও মই কৈ আছোঁ, যিসকল নেকি সামাজিক মাধ্যমত আমাৰ চকুত পৰিছে সেইসকলে কিন্তু জাতিটোৰ মানে এগেইনষ্টত, বিপৰীতে তেওঁলোকে প্ৰতিবাদ কৰি আছে। তেওঁলোকে সেইসকলক আপুনি কি ক'ব? আৰু এই সন্দৰ্ভত তেওঁলোকক বিহিত ব্যৱস্থা ল'বৰ বাবে প্ৰশাসনক আপুনি কি ক'ব? নমস্কাৰ। যি আপুনি কৈছে যে তেনেকুৱা ঘটনা চলি আছে, দুৰ্ভাগ্যপূৰ্ণ ঘটনা হ'ল, আৰু ঘটনাটো এনেকুৱা আকৌ হ'ব নালাগে। চবকে মই আপিল কৰিম, এনেকুৱা আকৌ কৰিব নালাগে। চবে আমি শান্তিপূৰ্ণৰে থাকিম। কাৰ্বি আংলঙত চবে আমি হিন্দী ভাষী হওক, কাৰ্বি ভাই হওক, যোনে হওক, চবে আমি একে মিলি প্ৰীতিৰে পিছফুল থাকিব লাগে আৰু পিছফুলি থাকিব লাগে। থাকিম আমি, এইটো হওক। আৰু আপোনালোকে এনেকুৱা পাইছে নেকি যে মানে কাৰ্বি ভাইসকলে হিন্দী ভাষী ভাইসকলক কিবা মানে জাতিটোক লৈ কিবা বেয়া ব্যৱহাৰ কৰা বা আপোনালোকৰ ওপৰত কিবা আক্ৰমণ কৰা, এনেকে আপোনালোকে পাইছে নেকি? এইটো মই জানিব বিচাৰিছোঁ। তেনেকুৱা নহয়, তেনেকুৱাতো কথা নাই। কাৰ্বি ভাইসকলৰ যিয়ে নহওক, নিজৰ ডেম'ক্ৰেটিক ৰাইট যিটো আছে কৰি আছিলে, ডেম'ক্ৰেটিক ৰাইট হিচাপতে আপোনালোকে ধৰ্ণা দি আছিলে, কৰি আছিলে, ঠিকে আছে। কিন্তু যিটো ঘটনাটো ঘটি গ'ল, এইটো কাৰণে দুৰ্ভাগ্যপূৰ্ণ ঘটনা বুলিহে ক'ব লাগিব। আৰু তেনেকুৱা আকৌ নহয়, এইকাৰণে মই চবকে আপিল কৰিম, তেনেকুৱা হ'ব নালাগে। আমি চব মিলি ভাই প্ৰীতি মিলি কিনিয়ে থাকিব লাগে। হয়, মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই তেৰম ডাঙৰীয়াৰ ওচৰলৈ মই আকৌ আহিছোঁ। আপুনি গোটেই সমগ্ৰ বিষয়বস্তুটো আপুনি চাই আছে বা আপুনি খবৰটো লৈ আছে বা গম পাইছে আপুনি। এতিয়া যিহেতু নেকি সামাজিক মাধ্যমত কিছু মই নিউজ চেনেলৰ নাম মই উল্লেখ কৰিব বিচাৰোঁ। ইতিমধ্যে আপুনি কৈছে যে কাৰ্বি আৰু অনাৰ কাৰ্বিৰ মাজত সংঘাত বুলি তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰি আছে, বা যিসকলে ইয়াত এতিয়া এখেতক মই ইতিমধ্যে প্ৰশ্ন কৰিছোঁ যে কাৰ্বি মুৰ্দাবাদ বুলি যোন জাতি লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে, আৰু তেওঁলোকে মুখত জয় শ্ৰীৰাম, আৰু তেওঁলোকে কৈ আছে কাৰ্বি মুৰ্দাবাদ, আৰু কাৰ্বি আংলঙত আছে, আৰু কাৰ্বি আংলঙৰ মানে ইয়াৰ কাৰ্বি মানুহখিনিক এনেধৰণে তেওঁলোকে ব্যৱহাৰ কৰা আপুনি দেখি পাইছে। আপুনি এইটো সময়ত আপুনি কি ক'ব? এতিয়া সময়তো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি সকলোৱে মিলিজুলি শান্তিটো বজাই ৰাখিব লাগিব। উই হেভ টু মেইনটেইন পিচ এণ্ড কমিউনেল হাৰ্মনি, ডেটছ দ্য ফাৰ্ষ্ট থিং। আৰু যিবিলাক মেডিয়া পাৰ্চন বা মেডিয়া হাউচে এইটো কমিউনেল কালাৰটো দিব বিচাৰিছে, তেখেতসকললৈ মোৰ অনুৰোধ, মোৰ ৰিকুৱেষ্টটো হ'ল যাতে সিফালে খালি নিজৰ TRPৰ কাৰণে, নিজৰ চেনেলৰ TRPৰ কাৰণে যাতে এইবোৰ নকৰে। সঁচা কথা ক'বলৈ গ'লেতো এখেতসকলেও কৈছে, আমাৰ
যে এই সংঘাত এইটো আচলতে সংঘাতটো নহয় ক'বলৈ গ'লে এইটো আমাৰ ডিমাণ্ডটো হ'ল কাৰণ আমাৰ কাৰ্বিসকলৰ ডিমাণ্ডটো হ'ল এই পাৰ্টিকুলাৰ যিটো প্লট আছে PGR বুলি আৰু এই PGR যিবিলাকে আছে PGR বা VGRত থকাটোতো ইলিগেল কয় এইটোতো এনক্ৰ'চাৰ বুলি কয় এনক্ৰ'চাৰবিলাক এই ডোখৰ মাটি এৰি দিব লাগে এইটো যিটো পাৰ্পাছৰ কাৰণে মাটিডোখৰ সংৰক্ষণ কৰা হৈছিলে আৰু সেইটোৰ কাৰণে PGR বুলি কি এইটো গ্ৰেজিং ৰিজাৰ্ভ হয় গতিকে ইয়াতে ওচৰে পাজৰে যিমানবিলাক বেলেগ বেলেগ সম্প্ৰদায়ৰ বেলেগ বেলেগ মানুহৰ যিটো লাইফ ষ্টক থাকে লাইফ ষ্টকবিলাক ইয়াতে হেৰি কৰিব গ্ৰেজিং লেণ্ড হিচাপে কৰিব গতিকে এইটোতো আমি মুকলি কৰিব লাগে আৰু এইটো কোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ আছে গতিকে এইটো যিটো ষ্টেণ্ডিং অৰ্ডাৰ আছে ষ্টেণ্ডিং অৰ্ডাৰৰ মতে আমাৰ মানুহবিলাকে দাবীটো উত্থাপন কৰিছে এইটো এভিকশ্যন কৰিব লাগে যদি নিজে নিজে নাযায় তেনেহ'লে এভিকশ্যন কৰিব লাগিব যদি নিজে এৰি দিয়ে তেতিয়াতো এভিকশ্যনৰ প্ৰশ্নই নুঠে কিন্তু যিবিলাকে জাঠি জোংলৈ বুলি কৈছে আপুনি জাঠি জোংলৈ আহি পেলাই কৈছে কাৰ্বি মুৰ্দাবাদ বা কিবা কিবি আন আৰু অবাইচ কথাও থাকিব পাৰে সেইটো কোনে কৰিছে এইটো এটা গোটেই সম্প্ৰদায়টো কৰা নাই গোটেই ভাগটোৱে কৰা নাই কিন্তু যিসকলে কৰিছে তেখেতসকলৰ কাৰণে মই কৈছোঁ আৰু যিটো হিন্দীভাষীৰ যিটো সম্প্ৰদায় আছে গোটেই লিডাৰশ্বিপে সেই লিডাৰশ্বিপে সেই ব্যক্তি এই গ্ৰুপটোক সেইবিলাকক আপোনাৰ বুজনি দিব লাগিব বুজাব লাগিব আৰু তেখেতসকলে জানিব লাগে যে আমি এতিয়া বহি আছোঁ আপোনালোকে জানে ইয়াতে আমি শান্তিপূৰ্ণভাৱে আছোঁ কাৰণ আগলৈ যাতে আমি শান্তিপূৰ্ণভাৱে থাকিব পাৰোঁ এটা কথা এইটো মনত ৰাখিব লাগিব যিটো সুবিধা বিহাৰ বা UPত বা ঝাৰখণ্ডক পোৱা নাছিল সেই সুবিধা ইয়াতে পাইছে গতিকে সেই কৃতজ্ঞতাটো যিটো গ্ৰেটফুলনেছটো থাকিব লাগে আৰু ইয়াতে সেই ভাৱেৰে আমি মিলা প্ৰীতিভাৱে থাকিব লাগে আৰু এইখিনিতে মই এটা কথা আমাৰ এনটি চাহাবে কৈছিল সাব জুডিচিৰ কথাটো ইয়াত 3টা ৰিট পিটিশ্যন ফাইল কৰা আছে ময়ো ফ'ল' কৰি আছোঁ গতিকে ৰিট পিটিশ্যন দিয়া আছে আৰু সেই ৰিট পিটিশ্যনৰ যিটো অৰ্ডাৰ যিবিলাক ইণ্টাৰিম অৰ্ডাৰ দিয়া আছে খালি তাত পিটিশ্যনাৰবিলাকক এটা সুবিধা দিব লাগে যাতে তেখেতসকলে সেটেলমেণ্ট অফিচাৰৰ পৰা গোটেই নিজৰ যিটো পাব লগা আছে নিজৰ দাবী যাতে উত্থাপন কৰিব পাৰে সেইটো কথা আছে কিন্তু ময়ো ইমান নাজানো লিগেল ইয়াৰ যেতিয়া সাব জুডিচি মেটাৰৰ ওপৰত আমি কথা কওঁ সাব জুডিচি মেটাৰৰ ওপৰত আমি যেতিয়া কিবা একশ্যন লওঁ কাউন্সিলে যদি কিবা একশ্যন ল'ব তাত লিগেল ইমপ্লিকেশ্যনৰ কথা থাকে গতিকে এই লিগেল ইমপ্লিকেশ্যনটো কি সেইটো লিগেল এক্সপাৰ্টবিলাকে গম পাব আৰু সেইটো কথা মোৰ দৃঢ় বিশ্বাস আৰু যিদিনা আলোচনা হ'ব 26 নে 27 এনেকুৱা এটা ডেট ফিক্স কৰাইছে ট্ৰাইপাৰ্টাইট হ'ব তাতে সকলোবোৰ কথা বিতংভাৱে আলোচনা কৰিব লিগেল ইমপ্লিকেশ্যনটো কেনেকুৱা কোনটো কাম কৰিলে কি হ'ব আমাৰ কি হ'ব কাউন্সিলৰ কি হ'ব ষ্টেট গভৰ্ণমেণ্টৰ কি ৰোল হ'ব ইয়াত এই সকলোবোৰ কথা তাতে গম পাব কিন্তু মোৰ আৰু এইটো কি দুনাই আকৌ কওঁ যে আমি শান্তিটো বজাই ৰাখিব লাগিব টু মেক দ্য প্ৰপ'জ টক্স ছাকচেছফুল আৰু পিচফুলি এই প্ৰব্লেমটো ৰিজল্ভ কৰিবলৈ হ'লে আমি সকলোৱে কাৰ্বি আংলঙত বসবাস কৰা সকলো শ্ৰেণীৰ লোক সকলো সম্প্ৰদায়ৰ লোক সকলো ভাষিক সম্প্ৰদায়ৰ লোক আমি শান্তিটো বজাই ৰাখিব লাগিব আমাৰ মাজত যিটো কি ভাতৃত্ব যিটো বোধ সেই বোধটো আমি দৃঢ় কৰিবলৈ ষ্ট্ৰং কৰিব লাগিব হয় আন্তঃগঠিক কথা ডাঙৰীয়া PGRতো কাৰ্বি মানুহখিনিও আছে হয় হয় এতিয়াতো PGR বুলি ক'লে ইয়াতে স্পষ্ট হয় যে কোনো নিৰ্দিষ্ট এটা জাতিৰ এগেইনষ্টত মানে এইটো প্ৰতিবাদটো হোৱা নাই কাৰণ সেই PGR লেণ্ডত থকা সকলো মানুহখিনিকহে উচ্ছেদ অভিযান চলাবৰ বাবে আপোনালোকৰ প্ৰতিবাদ আছিলে তাত কাৰ্বি মানুহখিনি আছে নট অনলি হিন্দী ভাষী কি ক'ব আপুনি হয়
আমিতো দেখিছোঁ মাত্ৰ হিন্দী স্পিকিং কমিউনিটি কাৰ্বি বুলি নহয়, তাত নেপালী আছে বা অসমীয়া আছে আৰু বেলেগ আছে তাত। এই গতিকে সুপ্ৰিম কোৰ্টৰ যিটো ৰুলিং ষ্টেণ্ডিং অৰ্ডাৰ সেইটো হিচাপত চলিব লাগিব। আৰু আমি সেইটোৱে ক'ম, ইলিগেল এনক্ৰচাৰ্ছ বুলি ক'লে মাত্ৰ এটা কমিউনিটি বুলি নহয়, তাত যিমান কমিউনিটি আছে চবেতো ইলিগেল এনক্ৰচাৰ্ছ, মানে নিয়ম যদি আইনমতে যদি ছেটেলমেণ্ট নকৰে তেতিয়াহ'লে এইটোতো ইলিগেল বুলি ক'ব লাগিব এনক্ৰচাৰ্ছ। কিন্তু সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আমি যদি চাওঁ, তাত আছে শ্বেডিউল ট্ৰাইব কমিউনিটিক তাত সুৰক্ষা দিয়া কথা, আৰু এটা আছে যাতে লেণ্ডলেছ বুলি আছে, যিবিলাকৰ মাটি নাই, আন ঠাইত মানে যদি মাটি নাই তেতিয়াহ'লে তাত বসবাস কৰা তেনেকুৱা নিয়ম আছে। সেই গতিকে সেইটো বস্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা ষ্টেট গভৰ্ণমেণ্টে যদি চাইটো ভাল হ'ব। কিন্তু যদি আৰু বেলেগ এটা আৰু নিয়ম আছে, যদি মানে সঁচাকে তাত বসবাস কৰা তেনেকুৱা একদম সঁচাকে নিয়ম নাই, তেনেহ'লে এভিকশ্যন কৰি দিয়ক, এইটো কোনো কথা নাই, এইটো জাতিৰ কথা নহয়। কিন্তু আমি সেইটো কথা বুজিব লাগিব। আমি আইন কানুন হিচাপে আমি যদি চলি থাকে তেতিয়াহ'লে শান্তি হ'ব, কিন্তু আইন কানুন হিচাপত যদি আমি নাথাকো তেতিয়াহ'লে অশান্তি হ'ব। মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আপোনালোকৰ হয়। নাই, মই ক'ব বিচাৰিছো, মই বাতৰি কাকতত আকৌ এটা বাতৰি পঢ়িছিলো, আপোনাৰ নগাঁৱত আমি চবেই দেখিছো বৰ্তমান সময়ত আমাৰ ষ্টেট গভৰ্ণমেণ্টে ইভিকশ্যন বেলেগ বেলেগ ঠাইত চলি আছে। মই দেখিছো নগাঁও ডিষ্ট্ৰিক্ট, মই ঠাইটো পাহৰিছো, কিন্তু নগাঁও ডিষ্ট্ৰিক্ট মাজত এটা ঠাইত তাত ইভিকশ্যন অৰ্ডাৰ দিছে। কিন্তু ইভিকশ্যন অৰ্ডাৰ দিয়াৰ লগে লগে যিবিলাক মানুহে তাত দখল কৰি আছে এখেতে ইভিকশ্যন অৰ্ডাৰ চাই পেলাই 1-2 দিনৰ ভিতৰতে এৰি দিছে। সেইটো কাকতটো আমি যদি আমি ইণ্টাৰনেট আমি চাব বিচাৰো পাই যাব। সেইটোকে মই ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম যে আমি নিজে জানো আমি য'ত আছো আমি লিগেল ভাৱে বা ইলিগেল ভাৱে আমি বসবাস কৰিছে নে নাই, সেইটো আমি নিজে জানো। সেই গতিকে পিজিআৰ মাটিত বা বিজিআৰ মাটিত বা গভৰ্ণমেণ্ট লেণ্ডত যিবিলাকে ইলিগেল এনক্ৰচাৰ্ছ ইলিগেলি ভাৱে তাতে বসবাস কৰিছে, এখেতে মানে নিজে বুজিব লাগিব, নহ'লে আৰু কথাটো আকৌ ডাঙৰ হৈ যাব। মানে এতিয়া কথা হৈছে মাত্ৰ পিজিআৰত, কিন্তু যদি তাতে আৰু আমাৰ মাজত যদি বুজি নাথাকে বা আইন কানুন হিচাপত যদি নাযায় তেতিয়াহ'লে কথাটো ডাঙৰ হৈ যায়, মানে এফেক্টটো আৰু বেলেগ বেলেগ জেগাতে এফেক্ট হৈ যায়। সেই গতিকে মই অনুৰোধ কৰিম, আৰু এনেকুৱা নহয় যে আজিৰ দিনত যে আমি লিখা পঢ়া নহয়, সেইটোও নহয়। চবেতো লিখা পঢ়া আছে, কোৰ্টৰ অৰ্ডাৰ বা সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ সেইটো গোটেইখিনিতো চাব পাৰে, পঢ়িব পাৰে, বুজিব পাৰে। তো মানে এই অৰ্ডাৰটো চাই মানে নিজে নিজে যাবলৈ কিয় বিচৰা নাই, সেইটো কথা মই আচৰিত পালো, যে চৰকাৰে আৰু বুলডোজাৰ আনিব লাগিব বা অৰ্ডাৰ দিব লাগে, পুলিচ আৰক্ষী লৈ যাব লাগিব, সেইটোতো আৰু বেলেগ মানে এটা বেয়া পৰিস্থিতি হৈ যাব। সেই গতিকে মই সেইটোৱে অনুৰোধ কৰিম যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰটো আপোনালোকে পঢ়ক, চাওক, হাইকোৰ্টৰ অৰ্ডাৰটো আপোনালোকে পঢ়ক, চাওক, বুজি পেলাই নিজে নিজে আমি আইন কানুন হিচাপে আমি চলিব লাগিব, সেইটোহে মই অনুৰোধ কৰিম। আপুনি ক'ব বিচাৰিছে যে যিসকলে বেআইনীভাৱে তেওঁলোকে দখল কৰি বসবাস কৰি আছে, এখেতসকলক বুলডোজাৰ আনি তেওঁলোকক ইভিকশ্যন নচলোৱাৰ আগতে নিজেই উঠি গ'লে আৰু শান্তিপূৰ্ণভাৱে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়, কথাটো ক'ব বিচাৰিছে। এইখিনিতে আপুনি কি ক'ব? তেওঁ ইমতি কথাৰ ডাঙৰীয়াই কৈছে যে অবৈধভাৱে যিসকলে বেআইনীভাৱে বা অবৈধভাৱে যিসকলে বসবাস কৰি আছে সেইসকলক আপুনি কি ক'ব? তেওঁলোকক এনেধৰণে প্ৰতিবাদ নামি দিবলৈ আপুনি পৰামৰ্শ আগবঢ়াব নে? আন্তঃনীতি কথাৰ ডাঙৰীয়া ইতিমধ্যে যুক্তিসংগতভাৱে এটা কথা উল্লেখ কৰিছে যে যিহেতু নেকি তেওঁলোকে অবৈধভাৱে আছে বুলি নিজে গম পায়, যিসকল আইনীভাৱে আছে তাত ক'বলগীয়া নাই, কিন্তু বেআইনীভাৱে যিসকলে বসবাস কৰি আছে তেখেতসকলক আপুনি কি পৰামৰ্শ দিব ইয়াৰ পৰা? ना, वो तो जो पिछले साल 2023 में जो
इसका शुरुआत हुआ 14 सितंबर से जो ये हुआ था, घटना हुआ था। उसके बाद 24, 25, 26 तक ये हाई कोर्ट में PIL दर्ज हुआ है और एक तो मामला कोर्ट का और सरकार का है। सरकार का जो डिसीजन होगा उस पर विचार किया जाएगा। आप लोग ये बोल रहे हैं कि जो गवर्नमेंट से अगर आ, जो कोर्ट में चल रहा है अभी, हाँ। कोर्ट से अगर ऑर्डर देने से ही उन लोग जाएगा, वो कोर्ट का फैसला होगा, उस टाइम का बात है। वही अभी मैं तो बोल हम रहा कुछ इस पर कुछ नहीं बोल सकते हैं। जी, कोर्ट जी। में जब गया है तो हमको ज़्यादा बोलना मुनासिब नहीं होगा। जी। तो ये फैसला कोर्ट का है। अगर कोर्ट से ऑर्डर देने से ही वो जो इलीगल स्लेटर है वो लोग जाएगा, वो अब इलीगल स्लेटर है कि नहीं है इसके बारे में तो मुझे उतना जानकारी नहीं है। फिर भी मैं जितना जानता हूँ मैं आप लोगों के सामने बोल रहा हूँ। और चूंकि ये कोर्ट में और विचाराधीन है, PIL दर्ज हुआ है, तो ये तो सरकार और कोर्ट का विषय है। अभी जो यहाँ पर खैरोनी पे जो प्रोटेस्ट चल रहा है अभी, जो माहौल है अभी, उसका माहौल शांति बरताए रखने के लिए दोनों संप्रदाय को भी आपके तरफ से लास्ट क्या बोलना चाहेंगे? लास्ट में मैं यही बोलूँगा कि पिछले कई दिनों से जो ये घटना हो रहा है, जो हुआ है, ये नहीं होना चाहिए। और मैं कार्बी आंगलॉन्ग हिंदी भाषी संस्था सेंट्रल कमेटी की तरफ से इस घटना को मैं घोर निंदा करता हूँ और ऐसा घटना का पुनरावृत्ति ना हो, ये मैं समाज के सभी वर्गों से अपील करूँगा। इसमें कोई जाति धर्म का कोई बात नहीं है। हर तबका के मैं व्यक्ति से यही अपील करूँगा कि कार्बी आंगलॉन्ग को अपना कार्बी आंगलॉन्ग समझकर, अपना भूमि समझकर, ताकि इससे कोई विशृंखला, कोई गलत मैसेज दूसरे समाज में ना जाए। हम सभी लोग मिलजुल कर रहें, यही मैं समाज के व्यक्तियों से मैं अपील करता हूँ। হয়, মই প্ৰদীপ চৌহানৰ ওচৰলৈ আহিছোঁ মই শেষত। যিহেতু নেকি আপুনি গোটেই কথাবিলাক গম পাইছে, নহয় জানো? এতিয়া কোৰ্টত যিহেতু নেকি ইতিমধ্যে তেওঁ কৈছে যে কোৰ্টৰ পৰা যদি ৰায় প্ৰদান নকৰাৰ আগতে তেওঁ একো মন্তব্য কৰিব নোৱাৰিব বুলি কৈছে। তাৰপিছত যদি তেওঁলোকে যদি এইটো ইলিগেল বা বেআইনী হৈছে বুলি যদি চৰকাৰে যদি ন্যায়ালয়ৰ পৰা যদি এই বস্তুটো আপোনালোকক দিয়ে, অৰ্ডাৰ দিয়ে, তেতিয়াহে মানে উঠি যাব নাযাব, তেতিয়া সেইটো পৰিস্থিতিতহে আপোনালোকে গম পাব বুলি কৈছে। এতিয়া যিহেতু নেকি সেইটো চৰকাৰৰ মাজত এতিয়া আইনীভাৱে কি হয় এইটো বেলেগ কথা, কিন্তু বৰ্তমান সময়ত খেৰনিত জুই জ্বলি আছে, নহয় জানো? এইটো দুই পক্ষৰ মাজত, এইটো পক্ষ সেইটো পক্ষৰ মাজত এতিয়া এটা গেপ থকা হৈছে। কাৰণ এতিয়া খেৰনি হৈ এইটো পাৰ হৈ যাবৰ বাবে মানুহে চিন্তা কৰিবলগীয়া এনেকুৱা এটা পৰিস্থিতি হৈছে। তো এনেকুৱা পৰিস্থিতিত শান্তি বৰ্তাই ৰাখিবৰ বাবে আপোনালোকৰ মানুহখিনিক বুলি কৈছোঁ, বা আমাৰ মানুহখিনিক, গোটেই মানুহখিনিক আপুনি কি মেছেজ দিব? হয়, চবকে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ কৰিম যে আমি চবেই মিলিখিনি যি হ'ল হৈ গ'ল, নেক্সট ফিউচাৰত আমি এনেকুৱা আকৌ পুনৰাবৃত্তি নহয় আৰু আমি চবেই পিচফুলি থাকোঁ আৰু নেক্সট তেনেকুৱা আকৌ কেতিয়াও হ'ব নালাগে। প্ৰশাসন আৰু চৰকাৰক আপুনি কি অনুৰোধ কৰিব বিচাৰে এইটোৰ বিষয়ে? প্ৰশাসনৰ কাৰণ এতিয়া চাওক, ইয়াত দোকান ঘৰ জ্বলাই দিয়া হৈছে, মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে, ইফালে আকৌ কাৰ্বি মুৰ্দাবাদ বুলি তেওঁলোকে প্ৰতিবাদ কৰি আছে। এনেকুৱা কমিউনেল কালাৰ যিবিলাকে দি আছে, ৰং সানি আছে, এখেতসকলৰ প্ৰতি সমাজৰ মাজত কেইজনমান মানুহ থাকে যে মানে কাজিয়াটো আৰু ডাঙৰ হয়, মানে মানুহে পিচফুলি থাকিব নোৱাৰে, তেনেকুৱা মানে বিশেষ কিবা কৰাটো মানুহ থাকে মাজতে। তেনেকুৱা আমি দূৰ কৰিব লাগে, আমি চবে মিলিখিনি থাকিব লাগে, এইটোৱে মই দুষ্কৃতিকাৰীসকলক মানে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে বুলি প্ৰশাসনক আপুনি ক'ব বিচাৰে নেকি? যিবিলাক যে আছে কিবা কৰি আছে, প্ৰশাসনে নিজৰ ব্যৱস্থা কৰিব লাগে। মই শেষত তেৰণ ডাঙৰীয়া, আপুনি শেষত কি ক'ব? এতিয়া চৰকাৰক আপুনি কি আহ্বান জনাব? বৰ্তমান শান্তি পৰিস্থিতি বৰ্তাই ৰাখিবৰ বাবে আপুনি কি বাৰ্তা দিব? কাৰণ ইতিমধ্যে ইংতি ডাঙৰীয়াই কৈছে যে এই ক্ষেত্ৰত চৰকাৰৰ হেমাহিৰ বাবে বা চৰকাৰৰ এইটো বিফল হৈছে বুলি কৈছে শান্তি বজাই ৰখাত। এই মানে এনে ক্ষেত্ৰত চৰকাৰক বা প্ৰশাসনক আপুনি শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আপুনি কি পৰামৰ্শ আগবঢ়াব? সৰ্বশেষত মই এইটোৱে ক'ব বিচাৰিছোঁ, আমি সকলোৱে মিলি, সকলো শ্ৰেণীৰ মানুহে মিলি, কাৰ্বি আংলঙৰ সকলো শ্ৰেণীৰ মানুহে মিলি শান্তিটো, পিচটো মেইনটেইন কৰিব লাগিব আৰু কমিউনেল হাৰমনিটো মেইনটেইন কৰিব লাগিব।
গভৰ্ণমেণ্ট ফেইল হৈছে নে হোৱা নাই সেইটো চবেই দেখিছে। যদি ফেইল হৈছে, কেনেকৈ ফেইল হৈছে, কিয় ফেইল হৈছে, এই সকলোবোৰ কথা যিটো প্ৰপ'জ টক্স হ'ব, সেই টক্সত সেই সকলোবোৰ তিনি পক্ষৰ যিটো টক্স হ'ব, সেই টক্সত সেই গোটেই কথাটো তাতে আলোচনা কৰিব লাগিব। আৰু চৰকাৰ বা এডমিনিষ্ট্ৰেশ্যনে যিবিলাক প্ৰম ডিচিশ্যন ল'ব লাগে, প্ৰম একশ্যন ল'ব লাগে, ঠিক তেনেকৈ যাতে ফাৰ্ডাৰ আৰু এই তেনেধৰণৰ যিটো ঘটনা ঘটি গ'ল, সেই তেনেধৰণৰ ঘটনাটো কণ্ট্ৰল কৰিবৰ কাৰণে যাতে আগলৈ নহয়, ৰিপিট নহয়, এইটোৰ কাৰণে চৰকাৰে যিবিলাক একশ্যন ল'ব লাগে, প্ৰমলি একশ্যনটো ল'ব লাগে। আৰু ৰাইজৰ বুলি কৈছোঁ, এইটো কোনোবা ইণ্ডিভিজুৱেলৰ ডিমাণ্ড নহয়, এইটো ৰাইজৰ ডিমাণ্ড হয়। এই ৰাইজৰ ডিমাণ্ডটো তেখেতসকলে পজিটিভলি ৰেছপন্স কৰিব লাগে। আৰু পজিটিভলি ৰেছপন্স কৰিলে চৰকাৰৰ যিখিনি দায়িত্ব, বিশেষকৈ ষ্টেট গভৰ্ণমেণ্টৰ যিটো দায়িত্ব, তেখেতসকলৰ ল এণ্ড অৰ্ডাৰটো তেখেতসকলৰ ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত আছে, কাউন্সিলৰ ওপৰততো নাই। গতিকে চৰকাৰৰ যিটো ষ্টেট গভৰ্ণমেণ্টৰ যিটো দায়িত্ব, যিটো ৰেছপন্সিবিলিটি যথোচিতভাৱে ল'লে গোটেই প্ৰব্লেমটো এমিকেবলি পিচফুলি ৰিজল্ভ হ'ব বুলি মই ভাবোঁ। আৰু যিজনৰ যোৱাকালিৰ যিটো দুৰ্ঘটনাত, ফায়াৰিং যিটো দুৰ্ঘটনাত নিহত হ'ল, হালাকি ঠিয়া বাংকে আফানকে নেলি কিঠি নাংককে নেলি নিংদুগলো লাফেনকে কিঠিয়া বাঙা লাংলি খেই আতিরিম si mandam lo la খেই লাফেন লংরি লং para farmansia langli kai kecipilo asi lason thot si kopilmala bangso খেই kereng nangia phan lapenke longri longpat ki thir long nangia phan ekado beta alangli kopia phan se aprana jipi ma hala soga pichunia phan kar biarat do ansi tame ke claim ka chera per chekto je phan sini li chuning rilo ke yutsi lapen ke kupin labangso ke claim ke dam ho chita me li tum ing samjin pe unan ke democratic aron pen ke claim yi ke dam je bang phan si oilo la sinon mat ke the matter is sub judice. It is a legal fight, a legal battle. Kobole gole etu eta legal battle hai. La sila bangso battle lo mangke li tum council de council ke bang metang standing council dolo tarala si langun bomlo daily tum rada tum si tamela so lama long bang ke lang do nye bang phan kache job do nye bang phan ni tum kabor isi ke me pusi ne mata the da ke ja kong pele nang te nang ni te ni tu ke job che de ji la si la bwana lang the ben si kang ilitum da ke do kang sam ke thak kang sam ke claim chodam kang sam bang phan ke ilitum puthot ke wan ri bang phan ke bori bur ni lan ne li pu de la চলো লকে হাই হয় মই শেষত অন্তৰ্নীতি কথা এটা কৰি আপোনাক মই শেষত সুধিব বিচাৰিছোঁ যে যিহেতু নেকি আমি ইতিমধ্যে জানিব পৰা মতে প্ৰায় 38 গৰাকী আৰক্ষীও আহত হৈছে আৰু ইফালে যিসকলে প্ৰতিবাদকাৰী এগৰাকী নিহত হৈছে আৰু তাৰপিছত কেইবাগৰাকীও আহত হৈছে। তো এনেকুৱা হিংসাত্মক পৰিস্থিতি নহ'বৰ কাৰণে প্ৰশাসনক আপুনি কি ক'ব বা আপুনি কি অনুৰোধ জনাব বিচাৰে বা আৰু প্ৰতিবাদকাৰীসকলক দুই পক্ষ বুলি কৈছোঁ কাৰণ যিহেতু নেকি আৰক্ষী বা আৰক্ষী প্ৰশাসনক আৰু প্ৰতিবাদকাৰীসকলক দুই পক্ষকো আপুনি কি মেছেজ দিব বিচাৰে? শেষত মই এইটোৱে ক'ম, চৰকাৰে এইটো ভাবিব নালাগে যে 1-2-3 দিন ইণ্টাৰনেট শ্বাটডাউন কৰিছে বা গোটেইখিনি পুলিচ আৰ্মি ইয়াত দিলে, সেই দিয়াৰ পাছত সেই মানুহৰ মাজত যিটো খং আছে সেইটো শেষ হৈ যাব বুলি সেইটো ভাবিব নালাগে। সেইটো আছে, খং আছে। খঙৰ যিটো আচল কাৰণটো হৈছে মই অথনি কৈছোঁ, এটা ট্ৰাষ্ট ডিফিচিট এটা বিল্ড আপ হৈছে চৰকাৰ মাজত আৰু প্ৰটেষ্টৰ মাজত। কাৰণটো হৈছে 2024 যিটো প্ৰতিশ্ৰুতি দিছে সেইটো সম্পূৰ্ণ নহয়, সেইটো নহয়। ইয়াৰ পিছত কেছ চলি আছে হাইকোৰ্টত, সেই কেছ চলি আহোঁতে চৰকাৰে কোনো তেনেকুৱা
ট্ৰাষ্টটো যিটো বিল্ড আপ কৰিবলৈ তেনেকুৱা ধৰণৰ কাম কৰা নাই কিন্তু যেতিয়া হাংগাৰ ষ্ট্ৰাইক চলিছে এই হাংগাৰ ষ্ট্ৰাইক চলোৱাৰ পিছততো তেনেকুৱা গভৰ্ণমেণ্টৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা তেনেকুৱা পজিটিভ ৰেছপন্স আশা দিয়া তেনেকুৱা ধৰণৰ মই দেখা নাই কিন্তু আহিছে কাগজ পিছতে আহিছে সেই কাগজ দিয়াৰ পিছতো আকৌ আৰক্ষী পঠিয়াই পেলাই একদম ৰাতি 3টা বাজিত টেৰৰিষ্ট দৰে তেনেকুৱা উঠাই লৈ যোৱাটো সেইটো মই আচৰিত পাইছো চৰকাৰে টক্স কৰিব বিচাৰিছে নে টক্সটো কেনচেল কৰিব বিচাৰিছে নে কি কৰিব বিচাৰিছে এইটো এটা আকৌ ট্ৰাষ্ট ডিফিচিটটো আকৌ বাঢ়ি যায় তো গতিকে মই সেইটোৱে ক'ম তেৰণ ডাঙৰীয়াই যিটো কথা কৈছে এটা প্ৰপ'জ টক্স আহিছে 26ত তো সেইটো টক্সটো মই আশা কৰিম যে সেইটো পজিটিভ হ'ব বা যিটো আমাৰ যিটো ডিমাণ্ড আছে সেইটো সম্পূৰ্ণ হ'ব মই সেইটো আশা কৰিম আৰু যদি সেইটো নহয় আৰু তেতিয়াহ'লে আৰু এটা আকৌ বেয়া পৰিস্থিতি হৈ যাব বুলি মই ভাবোঁ কাৰণ আপোনালোকে দেখিছে যে প্ৰটেষ্টাৰ্ছ মাজতো এতিয়া দুটা ভাগে হৈছে এটা পিচফুলি ডেমক্ৰেটিক ৱে প্ৰটেষ্ট কৰিব বিচাৰে কিন্তু আৰু এটা তেনেকুৱা গ্ৰুপ আছে যে আমাক লিডাৰশ্বিপ নালাগে একো নালাগে চৰকাৰে আমাক এই যিটো ফলছ প্ৰমিছ দিছে সেইটো আৰু বাৰে বাৰে যিটো নহয় এতিয়া যিটো প্ৰটেষ্ট আছে সেইটো লাষ্ট প্ৰটেষ্ট বুলি লাষ্ট ফাইট বুলি কয় সেই গতিকে চৰকাৰে তেনেকুৱা ধৰণৰ ষ্টেপ যদি ল'ব নালাগে যে এই খংটো আৰু বাঢ়ি যায় মই সেইটোৱে অনুৰোধ কৰিম আৰু এইটোও ক'ব বিচাৰিম যে ইভিকশ্যনৰ যিটো হাইকোৰ্টৰ যিটো কেছ চলি আছে সেইটো কেছটো যদি চৰকাৰে যদি ছাবজুডিচ বুলি ক'ব বিচাৰে সেইটোৰ মাজতো আকৌ মই ক'ব বিচাৰোঁ যে তাত ট্ৰেড এক্টিভিটিজ বা ট্ৰেডিং এক্টিভিটি বিজনেছ এক্টিভিটিজ যিবিলাক চলি আছে সেইটোৰ কথা লৈতো কোনো কেছ নাই তো চৰকাৰে বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এই ট্ৰেড লাইচেন্সটো এইটো কেনচেল কৰিবলৈ কিয় নিবিচাৰে বা যিবিলাকে বিজনেছ এষ্টাব্লিছমেণ্ট আছে সেইটো ইভিকশ্যন কৰিব কিয় নিবিচাৰে কাৰণ সেইটো কেছটো কোনো ধৰণৰ তেনেকুৱা অৰ্ডাৰ বা কেছটো সেইটোতো নাই বা PGRতো তেনেকুৱা ধৰণৰ কেছটো নাই সেই গতিকে এটা ট্ৰাষ্ট ডিফিচিট কথা আহি যায় যে চৰকাৰে ইভিকশ্যন কৰা তেনেকুৱা বিল মানে পলিটিকেল তেনেকুৱা নাই নেকি সেইটো কথা আহি যায় এই গতিকে চৰকাৰে তেনেকুৱা ধৰণৰ ষ্টেপ ল'ব লাগিব যে মানুহ এটা আশা দিব লাগে চৰকাৰে এতিয়া এটা বিল আহিছে যে ইলিগেল বিজনেছে হওক বা ইলিগেল সেটেলাৰ্ছে হওক বা যিটো কেছে হওক বা ইভিকশ্যন কৰিবলৈ এটা ইচ্ছা আছে বুলি সেইটো এটা আশা দিব লাগে তেতিয়াহ'লে এটা ঠাণ্ডা যিটো পৰিৱেশ তেতিয়া আহিব তো গতিকে মই সেইটোৱে কম আৰু ননবাং nili Karbi Bensi Pupo athema kache songlong ke Karbi tumsi jasmen ko pochi nili puji bang lahelo kache songlong bangke suluk so dakpen pulutang ke laki achi titi he non che song po cha fru po che kak fun po mo kache tong thui bang siksak da la bangke la pen la mesen tu iltum pugi puji sungkrong lage la si hem breathe me kache kai pen bangke letum akima na thuliam de lage lagi khe bong char bo lam se le dang rong po khe ke char bo lo tang te la so lam se thimu na po hala ka tharle nei alam ngala khe chi pip chok po jo la si la khe char bo lam bang tum tere phitsi chesemet la ka tharle ji lam se ma thana po la pe learning kora throk chinki na to eloke la si la so phrang ke ko mane hem tum dam chok ko mane pan thengnam oi ko ba la ke klan hem duk klib na in kora throk nang le tik ese ke bang tum hem duk klib na moi ka in kora throk ka chingki long pen le tum inin ke kang nei ma inin karong nei ma ko bang la sa the ke le tum chong hong na ko si dilhin pen ke do ko khanta chuning ri lo চলো লাগাই হয় সকলোকে ধন্যবাদ জনাইছো যাতে পশ্চিম কাৰ্বি আংলঙত যাতে শান্তিৰ পৰিৱেশটো ঘূৰি আহে তাৰ বাবে কামনা কৰিছো আৰু এইখিনিতে আমি পুনৰ আকৌ কৈছো যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰাগৃহত অগ্নি সংযোগ কাৰ্যত গৰিহণাৰ যোগ্য আৰু
ইয়াত এইখিনিতো আমি ক'ব লাগিব যিসকলে ইয়াত দোকান পোহৰা হওক সাধাৰণ নিৰীহ মানুহৰ বাসগৃহত জুই জ্বলাই দিয়া এই কাৰ্যটো এইটো গৰিহণাৰ যোগ্য হয়, যাতে এই প্ৰতিবাদ কাৰ্যসূচীবোৰ এনেধৰণৰ নহয় তাৰ বাবে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদকাৰীসকলেও যাতে পিছফুলি শান্তিপূৰ্ণ বজাই ৰাখি যাতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে, এইখিনিৰ আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু শেষত সেইটোৱে ক'ম যে যাতে খেৰণী বা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি সোনকালে বা এতিয়াৰে পৰা শান্তি পৰিৱেশটো ঘূৰি আহক, আৰু এইখিনিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজেই হওক বা শিক্ষিত সমাজে হওক বা বিশিষ্ট যিসকল ব্যক্তি হওক বা প্ৰশাসনে হওক চৰকাৰে হওক এইখিনিত সকলোৰে সহযোগিতা কামনা কৰি আজি যি আচলতে অসমত বা যি এটা বাতাবৰণ যে সাম্প্ৰদায়িক বিবাদ বুলি যি ৰং সানিব বিচাৰিছে, আচলতে ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকৰ মাজত এইটো বিবাদ নহয়। ইতিমধ্যে তেখেতসকলেও কৈছে বা এখেতসকলেও কৈছে যে এইটো কোনো সম্প্ৰদায়ৰ মাজত আচলতে এইটো বিবাদ নহয়। আৰু যদি কোনোবাই যদি আপোনালোকৰ যদি অৱগত কৰিছে, কোনোবাই যদি প্ৰচাৰ কৰিছে, সেয়া ভুৱা প্ৰচাৰ, আপোনালোকে এইটো গণ্য কৰিব নালাগে। কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে যে প্ৰতিবাদকাৰীও কৈছে বা এখেতসকলেও কৈছে আৰু বুদ্ধিজীৱী আমাৰ তেৰণ ডাঙৰীয়াও কৈছে যে এয়া কোনো ধৰণৰ সাম্প্ৰদায়িক বিবাদ নহয়, এয়া কোনোবাই দুষ্ট চক্ৰই আচলতে ইয়াত সাম্প্ৰদায়িকতাৰ মানে বিবাদৰ এটা ৰং সানিব বিচাৰিছে বা তেওঁলোকে এই যিটো মানে পিজিআৰ ইভেকশ্যনৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদ তল পেলাবৰ বাবেহে প্ৰয়াস কৰা হৈছে বুলি এনটি ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে। সেয়েহে শেষত সকলো কাৰ্বি আংলং ৰাইজৰ বাহিক বা যিসকল প্ৰতিবাদকাৰী আছে সকলোৱে যাতে শান্তিপূৰ্ণ বজাই ৰাখে তাৰ বাবে কামনা কৰি আজি আমাৰ তেৰণ ডাঙৰীয়া বহুত ব্যস্ত আৰু আমাৰ ইংটি যুৱ নেতা আমাৰ আন্তন ইংটি ডাঙৰীয়া বহুত ব্যস্ততাৰ মাজত মোক সময় দিছে, আৰু আমাৰ তেৰণ ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব এখেতৰ বহু ব্যস্ততাৰ মাজতো তেওঁৰ মূল্যৱান সময় দিয়াৰ বাবে, যাতে এই আমাৰ মানুহখিনি যাতে শান্তি বৰ্তাই ৰাখক এই উদ্দেশ্যৰে যিহেতু নেকি তেওঁৰ মূল্যৱান সময় দিয়াৰ বাবে মুখ্য কাৰ্যকৰী সদস্যৰ উপদেষ্টা অৰ্থাৎ বিশিষ্ট বুদ্ধিজীৱী কচিন তেৰণ ডাঙৰীয়াকো ধন্যবাদ জনাইছো। ইয়াৰ লগে লগে মই সন্তোষ চৌহান আপোনাকো ধন্যবাদ জনাইছো, সহকাৰী সাধাৰণ সম্পাদক কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সংস্থাৰ, আপোনাকো ধন্যবাদ জনাইছো। আৰু আজি প্ৰদীপ চৌহান ডাঙৰীয়াকো ধন্যবাদ জনাইছো, পশ্চিম কাৰ্বি আংলঙৰ সভাপতি। যাতে আমাৰ মাজত সম্প্ৰদায়ৰ মাজত যাতে বিবাদ নহয় বা এইটো ভুল এটা বা এটা মিছা অপপ্ৰচাৰ যাতে হ'ব নালাগে বুলি আপোনালোকে ভাবি যিহেতু নেকি আপোনালোকৰ মূল্যৱান সময় দিয়াৰ বাবে আপোনালোককো ধন্যবাদ জনাইছো। পেনকেপাত জুটছি labangso akachesong aphanabangke ilitum laso sentiment kachesong a sentiment labangso aning gipung aphanabangke khe phan logde phan kaching hon aning gipung aphanabangke nilitum ta man peng pila pen jorolo te bon sitame dak soluk so dak pen kachesong komatne a hem meke kai komane phan ke pasung labangke ilitum chok chederji la pen pam het ingtia sanghota pulo soluk so dak pen kachesong ke ajak ding de tulasi ingsam jin pen khelong ri ke cerai kom na ke kenang sotno komane apran ke dam itu makorte itu apran ke dam pustamila bangsa apran ke dam bejo je dat naiji dak pam heteron sa tapula la bangsa puthak lasi ke patutsi dak karbi channel tema tebon sitame not kaprek to matha thai pi bose ahomalam pen chingkirong ma podak banga kheitum tala bangsa lam nang pachini tu nangji wa ke man pen se ahomalam pen chingkipon rongno lasi ke patutsi bangke karbi alam pen kirip pen si ini da bangso ke chingki ke thana jai mek bangke engton polikopo kurang